सुनानी है जलने वालों की तो रुझ भी जलानी है एक कहानी है जो सुनानी है কি আৰম্ভ কৰবা হৈছি ছাৰ টুপি কে নাই কাক মাতো কি কৰো আর ছাৰ শুনছো টিকটক বোলে বেন হৈছি ছাৰ तो कैसे हैं आप लोग এই কোনবা টিকটকত আছে নেকি অলপ হেনকে কবা পাৰা কি অ ছাৰ হিজৰা একজন আছে হিজৰা আছে ছাৰ এ আগলা আছে নেকি ক'ত হিজৰা মাতা তুই এ কি বুলি ভাবছ তুমি হা কোনবা বেলেগ আৰু আপা একজন আছে পেটলা আছে এ মাত আজি তাকে দিম পুৰা মাত ৰ'ব মই ফোন মাৰো ৰ'ব ওকে ৰেডি হইলো ময়ো আহ এ শালি মেকআপ খিনি কৰা ৰেডি শুনবি না কেমেৰা ৰেডি না ওকে নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ আমাৰ এই চেনেল ফকতীয়া লাইভলৈ আপোনালোক সকলোৱে জানে যে দেশৰ অৱস্থা একো ভাল নহয় তথাপি কিছুমান ভাল খবৰেৰে সমগ্ৰ দেশ ভৰি আছে ছাৰ হাত কিয় নাই ভোজপুৰীকে shut up! কেৰিয়ন হয় অতি জনপ্ৰিয় লিংগ পৰিৱৰ্তন এপ টিকটক হৈছে ভাৰতৰ ব্ৰেণ্ড ইয়াক লৈ নানা মানুহৰ মাজত নানা প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আমি সেই প্ৰতিক্ৰিয়াবোৰৰ বুজ ল'বলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে আমি আমাৰ ষ্টুডিঅ'ত মাতিব বিচাৰিছোঁ অতি জনপ্ৰিয় টিকটকাৰ যিজনে এই নিষিদ্ধকৰণৰ পিছত অতি দুখত ভাগি পৰিছে যাৰ নাম হৈছে মিষ্টাৰ মা ৱেলকাম টু আৱাৰ শ্ব' ইটছ নট উমা ইটছ অ'কে মিষ্টাৰ মা মাজে মাজে আমি টিকটকত দেখিবলৈ পাওঁ যে আপুনি চুলি নোহোৱাকৈও কিছুমান ভিডিঅ' বনায় তো সেইটো কি ফেক না বৰ্তমানৰ যিটো দেখুৱাইছে হয় এইটো মোৰ ফেক মানে সেয়া মিষ্টাৰ উমা ভাৰত চৰকাৰে ইতিমধ্যে টিকটক বেন কৰিছে ইয়াৰ ওপৰত আপোনাৰ অনুভৱ কেনেকুৱা বহুত দুখ কি হৈ থাকে no মই জানো আপোনাৰ বয়ফ্ৰেণ্ডে এৰি গৈছে তাৰ ওপৰত মোৰ একো ক'ব লগা নাই মোৰ জীৱন আছিল টিকটকটো মোৰ জীৱন আছিল কি কৰা নাছিলোঁ কি কৰিছে কি কৰা নাছিলোঁ মেকআপৰ নামত কোটি দেখা শেষ মোৰ মেকআপৰ নামত কোটি শেষ কি গাড়ীও ভাড়াত লৈছে হয় আমি আপোনাৰ দুখ বুজিব পাৰিছোঁ হয় ক'বা ভাষা মাতৃভাষা ইউজ কৰক তো মানে আমি আমাৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িম তো মানে আপুনি অলপ ক'ব নেকি আপোনাৰ টিকটকৰ ফলোৱাৰ্ছ কিমান আছিল হয় 1 মিলিয়ন মান আছে 1 মিলিয়ন হয় আৰু তেওঁলোকে আপোনাৰ পৰা কি বিচাৰিছিল মই দিবাই নাপালোঁ ভাই আৰম্ভ কৰিছিলোঁ মাত্ৰ মই জানো আপুনি ল'ৰাবিলাকক বেন হৈ গ'ল। তো আপুনি কি ভাবে যে টিকটকটো কেনেকুৱা এটা প্লেটফৰ্ম চখ ভাগৰ লাগি যায় কিছুমান হয় পুৰণি ভাবিলে হয় হ'লেও টিকটকটো বৰ অমায়িক এপছ আছিল যদিও বিদেশী আছিল অমায়িক তথাপিও ক'ব খোজোঁ বিদেশী বন্ধু আপোনাৰ ফেভৰেট গান নেকি এইটো টিকটকক লৈ হৈছিল প্ৰেম মোৰো এটা ফেভৰেট গান আছে आशिकों में दिल का मुझे जीना मत सिखा বাকী তো আপুনি ভাবে মানে টিকটকটো এটা ভাল প্লেটফৰ্ম ইয়াত সকলো নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে হয়। সেয়াই আপোনাৰ ধাৰণা তাতকৈও বেছি হয় নেকি আপোনাক মই এটা বস্তু দেখুৱাই ল'ব বিচাৰিছোঁ এই সময়তে হয়। পাৰে যদি আমাৰ এই টিভি স্ক্ৰীণত হয় জন্মনি গুণ কথা চলি আছে তুমিও তো এইমাত্ৰ দেখুওৱা ভিডিঅ'টোৰ পৰা আপুনি কেনেকৈ অনুভৱ কৰিলে মানে তেওঁৰ মনৰ ভাৱ কেনেকুৱা তেওঁ কি প্ৰকাশ কৰিব বিচাৰিছে হয় আমি বহুত হাৰ্ডলি বুজি পাওঁ কথাবিলাক হাৰ্ডলি হয় তেওঁ হয়তো ব্ৰেকআপ হৈছে হয় হয়তো বিয়া হৈ গৈছে হয় তেনেকুৱা ধৰণৰ মানে ভাৱবিলাক প্ৰকাশ কৰিছে তেওঁ মোৰ মনতো এটা ধাৰণা আছে
এইখিনিতে কথা এটা সুধিলোঁ হয় এই দেখুৱাই আছে ল'ৰাজন মানে তেওঁ টিকটক কি কৰে আমি আমাৰ চ'ৰ্চৰ পৰা জানিব পৰা মতে তেওঁৰ এটা ডাঙৰ গাখীৰৰ ফেক্টৰী আছে তেওঁৰ ঘৰতে হয় নেকি হয় গুড তো মিষ্টাৰ সেই কি কৰে আপুনি মানে আপোনাৰ নামটো ফিলিংছত হ'ব 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 সেইটো তো আপোনাৰ টিকটকলৈ ভৱিষ্যতলৈ কেনেকুৱা সপোন আছে বহুত ডাঙৰ সপোন আছিল হয় মানে ডাঙৰটো মানে হয় তাতকৈ ডাঙৰটো আপুনি মানে কোনটো বিষয়ে কৈছে মই হয়তো নাই নাই অমিতাভ বচ্চনৰ কথা মানে মই অমিতাভ বচ্চন আসনটো ল'ম বুলি ভাবি আছিলোঁ টিকটকৰ পৰা এটা বিপেৰ এখন লাগে তো এই টিকটক বেন হোৱাৰ ওপৰত আপুনি কাক দুখী বুলি ভাবে মানে চাওক দুখটো চবৰে আছে এতিয়া মেইন দুখটো মই দিছোঁ এই মোদী এই মেইন চাইনাই কিবা হ'ল লাগে পিষ্টলেদি ঘূৰিলোঁ না টিকটক কি বন্ধ কৰি মানে আপুনি কি ক'ব বিচাৰিছে আপুনি চাইনাক কি প্ৰমোট কৰিব বিচাৰিছে নেকি এইটো কথা কৈ নাই সেইটো ক'ব চাইনাই দকচি ঘূৰিলক না কি এপছ বন্ধ কৰি কি কৰিব সেইটো হয় তো আপোনাৰ কথাত মই ধৰিব পাৰিছোঁ যে টিকটকৰ ক্ষেত্ৰত আপুনি চৰকাৰকে জগৰীয়া কৰিছে হয় এতিয়া আপুনি চৰকাৰৰ পৰা কি বিচাৰে মানে হয় এটাই অনুৰোধ জনাম আমাক যাতে শিল্পী পেঞ্চনখিনি দিয়ে কি কৰি খাম হয় টিকটক বেন কষ্ট मैं बावड़ा हो गया क्या কষ্ট শিল্পী পেঞ্চন বেছি নালাগে মানে 60,000 মান কৰি দিলে হ'ব আৰু बक भोसड़ी বেছি নালাগে ধুনু মানে প্ৰেছাৰৰ টেবলেটটো পানী লাগে মোক 60,000 তো বৰ্তমান টিকটকৰ ওপৰত ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' চলি আহি আছে যিবিলাক ক্ৰছ বুলিও কোৱা যায় তো আপুনি এই ভিডিঅ'বিলাকৰ ওপৰত কিবা ক'ব বিচাৰিব নেকি মানে আপুনি ভাবে নেকি যে টিকটক বেন হোৱাৰ ওপৰত এই ৰ'ষ্ট কৰা ভিডিঅ'বিলাকৰো কিবা হাত আছে বুলি কি কয় অসমীয়া এই ইউটিউবত মই দেখি থাকোঁ কিবা কিবি কৈ থাকা সেই কিবা কেৰা মিনতি না নেকি মিনতি না কেৰা মিনতি না কি এই চলি চশমা পিন্ধা কানা আজি এটা কেৰিম নাতি নহয় কেৰি মিনতি মিনতি নহয় নেকি তোৰ মাই মিনতি এই কেৰি মিনতি এই কেৰা মিনাতি কেৰা মিনতি তাত ধৰি টিকটক বনাইছোঁ কৰিছোঁ ৰাস্তাত লাগ পাৰি চেণ্ডেলেদি চৰাম তাক মই কি বুলি ভাবছি আমাক টিকটকাৰ চালা চেণ্ডেলেদি চৰাম আপুনি জানেনে আপুনি কাৰ বিষয়ে কৈ আছে আপুনি জানেনে ইয়াৰ পিছত প্ৰতিক্ৰিয়া কি হ'ব ইয়াৰ সি কি মানে আপুনি কিহৰ কি হে ক'ত কি কৰি থৈছে আপুনি টিকটকাৰ সন্মান আছে গামোচা দিছিল নিপিন্ধলো এতিয়া থৈ দিছোঁ টিকটকাৰ হৈ কি কৰে আপুনি কি আপুনি লিপচিং লিপচিং সেইকাৰণে টিকটকটো বেন হ'ল sorry I am really sorry বহুত সন্মানত দিয়া বস্তু আছে সেইকাৰণে দাম হয় অ'কে কেৰি মিনতি লাভ পালি চেণ্ডেলে দি চৰাম Carry Minati. তাকেতো কেৰা মিনতি কেৰি কেৰা আপুনি কি বুলি ভাবিছে নিজক মোৰ ষ্টুডিঅ'ৰ পৰা গেট আউট এই মুহূৰ্ততে এই চিকিউৰিটি টাইগাৰ হাই ফ্ৰেণ্ডছ ভিডিঅ'টো চাগে ভাল পালে ইমান ভাল হোৱা নাই জানো
তথাপিও কৈছোঁ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব চেনেলটো। নেক্সট শিকি আছোঁ, নেক্সট ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব সকলোৱে, সেইখিনি।